আজি আমি ৰাস চাবলৈ যাম মাজুলীত। এয়া দাদাই গাড়ী ধুই আছে চাওক। এয়া আৰু মাহঁতো ওলাই আছে, মই গা ধুলোঁ, ওলাম সেয়া। আৰু এতিয়া গাড়ী ধোৱা হোৱাৰ পাছত ড্ৰেছ পোছাক পিন্ধি লৈ যাম। আৰু এতিয়া ব'লকচোন আপোনালোককো দেখাম কি হয়। $980 তেল ভৰাই লৈ মোৰ লগত মাজুলীলৈ আহক। ব'লক ব'লক। ব'লক আপোনালোকে ফাটাফাটি হ'ব। ব'লকচোন কিবা হয়। মই ৰাস চাবলৈ আহিলৈ পেহীহঁতৰ ঘৰত ৰাতি মাংস এয়া চাওক, হাঁহৰ মাংস ভাতে খাইছোঁ। এয়া মাও খাই আছে আৰু এয়া দাদা খাই আছে আৰু ময়ো খাই আছোঁ। ধুনীয়া বনাইছে আৰু আপোনালোকো আহিব। ওচৰত নহয়, মোৰ লগতো আহিব, এদিন খুৱাম আপোনালোককো। আৰু এই পেহাজনে বনাইছে চাওক, কিমান ধুনীয়াকৈ বনাইছে। এতিয়া ভাতকেইটা মানে ভালদৰে খাই লৈ আজি ৰাস আছে, ৰাসলৈ যাম। আপোনালোকক দেখাম। খাওঁ খোৱা লাগিছে যদি খাওঁ খোৱা লাগিছে যদি খাব নোৱাৰিম। আৰু ভাতকেইটা খাই লৈ ৰাসলৈ যাম। আজিও ৰাস আছে, আপোনালোককো দেখাম। এতিয়া মই বাৰু ওলালোঁ, কিন্তু মা ওলাই হোৱা নাই, প্ৰস্তুতি আছে। এয়া চাওক আৰু ব'লকচোন ৰাস আপোনালোককো দেখাম আৰু ময়ো চাম। ব'লক এতিয়া আমি চামগুৰি সত্ৰত ৰাস চাবলৈ যাম। এয়া আমাৰ বন্ধু চাওক, কমলা পিতেক নহয় জানো। এতিয়া আৰু এটা বন্ধু আছে এইটো। এতিয়া ব'লকচোন চামগুৰিত সত্ৰত ৰাস চাওঁগৈ। আমি গৈছোঁ। এয়া চাওক, হাবি মাজে মাজে ইমানো হাবি নহয়, বা কিবা কিবি গছ, আম গছ, চাম গছ। আৰু এতিয়া ব'লকচোন গৰমবাহ সেইবোৰ একো নোলায়, ভয়বাহ নাই ইমান। মাহঁত আহিছে ন, সেইকাৰণে। এতিয়া ব'লকচোন ৰাসলৈ। আমি এখন দলং পাৰ হৈ চামগুৰি সত্ৰ মানে ইপাৰত পামগৈ। সেই ইপাৰতে চামগুৰি সত্ৰ আছে, তাত ৰাস হ'ব। এতিয়া ব'লক। এয়া এই গাড়ী মানে পুলিচে মানে তাত জেগা নাই যে হেৰিয়ত ৰাস হোৱা জেগাকণত, সেইকাৰণে ইয়াতে থ'বলৈ দিছে গাড়ী চাড়ীবোৰ জলীয়া থানৰ মানে ৰাস্তাতে। আমি এয়া গাড়ীখন থৈ লৈ খোজকাঢ়ি আধা ৰাস্তা যাব লাগিব। এতিয়া ব'লক। এয়া চাওক, আমি খোজকাঢ়ি আহিবলগীয়া হৈছে। এয়া আমাৰ মাজুলী মামাহঁতৰ দাদা। এয়া আৰু আমাৰ দাদা এয়া পিছপিনে। এতিয়া ব'লকচোন তাত কি কি আছে আপোনালোকো দেখাম আৰু ময়ো চাম। গাড়ী 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 অকল গাড়ী গাড়ীৰ ৰাজ্যৰ নিচিনা লাগিছে। চাওক চাওক কিমান মানুহ আহি ইয়াত ৰাস চাইছে। চাওক আমি এতিয়া চামগুৰি সত্ৰ পাই গৈছোঁহি। কালি নে পৰহি মামা আহিছিল, মানে হিমন্ত মামা আহিছিল। এতিয়া মই আহিছোঁ, মই গৈছোঁ। মিঠাই চিঠাই
মোৰ দোকান বজাৰ এয়া চাহ জেলেপি এয়া দা কটাৰী চব আঙঠি হয় চাওক অ' মাই গড ইমান ধুনীয়া ধুনীয়া কাপ চাওক দাদা কৈ দিয়ক বিকিবা এটা কেনেকুৱা এয়া চলিছে গাড়ী ক'বলৈ কোৱা পান্দা পাই আছে কেনেকুৱা লাগিছে ঠিকে আছে মানে কি ভাল মানে কিমান পাইছে কেলে মানুহ নাগিলে আপুনি বেয়া পায় নেকি কিন্তু কাষ্টমাৰ নাই উজ্জ্বল ভৱিষ্যত আপোনাক কামনা কৰিছোঁ আৰু ফুলবোৰ অকণমান দামটো কমাই দিব আৰু হ'ব বাৰু আহিছোঁ এতিয়া ব'লক আমি জেলেপি দোকানত পাইছোঁ এয়া জেলেপি বনাই আছে কি চলিছেনে ৰাস চাইছে না চাব আকৌ এজন ইয়াত ৰাখি দিলে দোকান কোনে চলাব দোকানখন আপোনাৰ কোনোবা বন্ধু কোনোবা এজনে দি দিব আকৌ বন্ধু নাই নহয় মোৰ তেন্তে আপুনি তালৈও যাব এপাক ইয়ালৈ আহিব এপাক সেনেকৈ এনেকৈ কৰি হ'ব বা আপুনি কৰি থাকক দেই ধন্যবাদ আৰু মোৰ মানে ইউটিউব চেনেল এটা আছে ইউটিউব চেনেলটোৰ নাম হৈছে নৱজিৎ মুনি ভাই চাব আপোনালোকে আৰু লাইক কমেণ্ট কৰিব এতিয়া মই আহিছোঁ ধন্যবাদ আহি যাওক আহি যাওক আহি যাওক লাগিছে লাজ কৈছে যে ধেমালি কৰিছোঁ মোৰ আকৌ ইউটিউব চেনেল এটা আছে না ইউটিউব চেনেলটোৰ নামটো হৈছে নৱজিৎ মুনি ভাই লিখিলেও চাব আৰু লাইক কমেণ্ট মাৰিব এনেকৈ লাইক কৰিলে আপুনি ভয় কৰিছে নি মোৰ কাৰণে যে একোৱে নাই মোৰ কাৰণে যদি একোৱে নাই লিপষ্টিক অকণমান কৰি দিয়ক ধেমালি কৰিছোঁ আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ দেই এতিয়া ব'লক বেলেগ এজনকো সোধোঁ ইউটিউবৰ চেনেল এটা আছে না চাব নৱজিৎ মুনি ভাই আছে চাব দেই লাইক কমেণ্ট কৰিব
এটা মোক দি ল'লো এটা পিনে দিয়ক এইটো ভিডিঅ' দীঘল হোৱাৰ কাৰণে মই মুখা আৰু ৰাস বেলেগ এটা ভিডিঅ' বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম।